हेलो गाइस वेलकम बैक टू माय चैनल हिमांशु ब्लॉग। आज আমি যাচ্ছো ৰঙিয়া এক অধিবেশন আছে তাকে চাবলৈ বাছ এখন আহি আছে তাকে আমি ৰখি আছো আপোনালোকে ভিডিঅ'টো চাই থাকক। আহি পালো আমি অধিবেশনস্থলী এয়া মূল গেট চাওক গোটেই হাজাৰ হাজাৰ ভক্তই লাইন পাতি আছে আমি ভিতৰত সোমাই যাওঁ এতিয়া নামঘৰৰ দুৱাৰ মুখত যদি কাৰোবাৰ মানিবেগ হেৰাইছে তেতিয়াহ'লে উপযুক্ত প্ৰমাণ দি আপোনালোকে অনুসন্ধান কাৰ্যালয়ৰ পৰা মানিবেগটো আমি ল'বলৈ সেৱা ধৰিলোঁ। কৃষ্ণ ফুলেশ্বৰ দাস দাসৰ এখন গামোচা গ্ৰন্থমেলা বিপণীত প্ৰায়তো খৰচ হয়, গতিকে কোনো সদায় ভকত বৈষ্ণৱে যদি পায় আমাৰ অনুসন্ধান কাৰ্যালয়ত জমা দিবলৈ আমি সেৱা ধৰাইছোঁ। কেনে লাগিছে অধিবেশনক আজি কিমান মানুহ 10 লাখৰ বেছি মানুহ হৈছে। কৃষ্ণ আহিছ অ কৃষ্ণ ঘুরি চাবি না